আমি এতিয়া ৰাতিপুৱা মানুহবিলাক গৰু দিবলৈ আহিছে নহয়, গৰু দিবলৈ আহিছে দেখিছে মানুহ এজনবিলাক পৰি আছে। তাৰপিছত আমি ঘৰৰ পৰা আধা কিলোমিটাৰ তাৰপৰা দৌৰি আহি চাইছোঁ যে এতিয়া হয় মানুহ এজনী চেকবুকো পৰি আছে ৰাস্তাৰ ওপৰত আৰু চেণ্ডেল আলগকৈ পৰি আছে আৰু মানুহজনী কাপোৰ পিন্ধান হিচাপত আমাৰ এফালৰ নহয়, এতিয়া ক'ৰবাত দূৰে হয় নে কি হয় নাজানো, কিন্তু মানুহজনী ঠেং ওপৰত একে উল্টা কৰি পাক খাই আছে। সেইটো কাৰণতে এতিয়া ভাবিছোঁ পুলিচে এজনী মাইকী পুলিচে চাইও গ'ল, এতিয়া পুলিচ অহা নাই। মানুহজনী হাতবিলাক হেৰি আছে এলেকা পৰি আছে, কিন্তু দাগিও আছে আৰু এইটো ৰাতিৰ স্পট মানে কিবা এটা হৈছে, গোটেই হাতখনত তাৰমানে এনেকৈ দাগি হৈ আছে। এতিয়া পুলিচ আহিলে তেওঁলোকে গম পাব কি কৰে ইনভেষ্টিগেশ্যনত।